নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক পাৰ্ট 2 ভিডিঅ'ত তোমালোকৰ বহুপদ চেপ্টাৰটোৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া তোমালোকে এই পাঠটোৰ পৰা কি কি কুৱেশ্যনছ চাব লাগিব ছমহীয়া পৰীক্ষাৰ বাবে চোৱা। তোমালোকে এতিয়া ইয়াত চাবা, তোমালোকে এটা চলকযুক্ত বহুপদ, দুটা চলকযুক্ত, তিনিটা চলকযুক্ত বহুপদ। ইয়াৰ পৰা তোমালোকে 1 নম্বৰ চাবা, 2 নম্বৰ চাবা, তোমালোকে তাৰ পৰা 4 নম্বৰ, 5 নম্বৰ, এইকেইটা তোমালোকে MCQ কাৰণে চাই যাবা। ইয়াৰ পৰা MCQ আহিব। ইয়াৰ পৰা তোমালোকে উদাহৰণ 3টো চাবা, 3, 4 দুইটাই চাই যাবা, এইকেইটাত যিহেতু MCQ আহিব পাৰে। ইয়াৰ পিছত তোমালোকে চাব লাগিব অনুশীলনী 2.2, অনুশীলনী 2.2 চাবা তোমালোকে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। ইয়াৰ পৰা তোমালোকৰ মেক্সিমাম MCQ অহাই দেখা গৈছে। 3 নম্বৰ আৰু 4 নম্বৰ কেইটা চাবা। 4 নম্বৰ পৰাটো এটাটো আহেই পৰীক্ষাত, ছমহীয়া পৰীক্ষাত, গতিকে তোমালোকে এইখিনি চাবা MCQ কাৰণে। ইয়াৰ পিছত তোমালোকে এই কথাখিনি চাই যাবা, ভাজ্য ইজুকেল ভাজক কিন্তু ভাগফল প্লাছ ভাগশেষ, এইখিনি কথা তোমালোকে চাই যাবা। ইয়াৰ পৰা তোমালোকৰ MCQ আহি যাব পাৰে। ইয়াৰ পিছত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে এই উদাহৰণ 7টো। ইয়াত তোমালোকে কেনেকৈ বহুপদৰ হৰণ কৰে সেইটো তোমালোকে শিকিব লাগিব। এতিয়া বহুপদৰ হৰণ যদি তোমালোকে নাজানা, মই তোমালোকক ষ্টেপ বাই ষ্টেপ প্ৰতিটো বস্তু শিকাই যাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ইয়াৰ পাছৰ ভিডিঅ'সমূহ তোমালোকে ভালকৈ চাই যাবা। এতিয়া তোমালোকে উদাহৰণ 9টো চাব পাৰা। এতিয়া 2.3 আহিলে, 2.3 অনুশীলনী কি কি চাবা। 2.3 1 নম্বৰ, 2 নম্বৰ, 4 নম্বৰকেইটা চাবা তোমালোকে। 4 নম্বৰকেইটা যিহেতু তোমালোকৰ এইকেইটা ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা হৈছে, ইয়াৰ পৰা আহি যাব পাৰে। ইয়াৰ পিছত তোমালোকে 5 নম্বৰটো চাই যাবা। 5 নম্বৰ আৰু 7 নম্বৰ এইকেইটা তোমালোকৰ অহাৰ সম্ভাৱনা বেছি আছে। ইয়াৰ পিছত তোমালোকে চাবা 2.4, 2.4ৰ পৰা 1 নম্বৰ চাব পাৰা তোমালোকে। 3 নম্বৰ চাবা, এইটো চাবা। 3 নম্বৰ তোমালোকে এইকেইটা গোটেইকেইটা চাবা। 3 নম্বৰকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা এটা অহা সম্ভাৱনা আছে। 4 নম্বৰকেইটা তোমালোকে উৎপাদক বিশ্লেষণ কৰা। এতিয়া উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে কেনেকৈ মধ্যপদ বিভাজন কৰে সেইকেইটা বস্তু তোমালোকে চাবা। ইজি হয় একেবাৰে। তোমালোকে যদি মধ্যপদ বিভাজন কৰিব নাজানা, তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা কমেণ্ট বক্সত। তোমালোকক মই ইয়াৰ একেবাৰে সহজভাৱে কেনেকৈ ইয়াক সমাধান কৰিব পাৰি তোমালোকক ভিডিঅ' মাধ্যমে বুজাই দিম। 5 নম্বৰটো চাবা তোমালোকে। 5 নম্বৰ, 6 নম্বৰ এইকেইটা আহিব পাৰে। এতিয়া তোমালোকে এই অভেদকেইটা চাবা। যেনেকৈ কি হৈছে x + y হোল স্কোৱাৰ ইজুকেল x স্কোৱাৰ প্লাছ টুৱাইছ xy প্লাছ y স্কোৱাৰ। যেনেকৈ a + b হোল স্কোৱাৰ ইজুকেল a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ হয়। এই অভেদকেইটা তোমালোকে চাবা ধুনীয়াকৈ। এই অভেদ 1, অভেদ 2, অভেদ 3, অভেদ 4, এইকেইটা বস্তু তোমালোকে গোটেইকেইটাই কমপ্লিট কৰি যাবা। এতিয়া তোমালোকে 16 নম্বৰ প্ৰশ্নটো চাই যাবা। এই যিটো উদাহৰণ আছে, এই উদাহৰণটো তোমালোকে চাই যাবা। ইয়াৰ পিছত অভেদ ভিটো তোমালোকে চাবা আৰু উদাহৰণ 19টো চাবা তোমালোকে। উদাহৰণ 20, উদাহৰণ 19 চাবা, উদাহৰণ 20 চাবা। ইয়াৰ পিছত 21টো তোমালোকে এডিশ্যনেল হিচাপে চাই যাবা। ইয়াৰ পিছত তোমালোকে চাবা অভেদকেইটা গোটেইকেইটা তোমালোকে চাই যাবা দেই। অভেদকেইটা তোমালোকৰ অহা সম্ভাৱনা আছে। অভেদকেইটাটো কমপ্লিট কৰি যাবাই তোমালোকে। ইয়াৰ পিছত তোমালোকে 23 নম্বৰ উদাহৰণটো চাবা, 24 নম্বৰ উদাহৰণ চাবা, 25 নম্বৰ উদাহৰণ চাবা আৰু অভেদ যিটো 8 নম্বৰ অভেদ, এই অভেদটো চাই যাবা। তোমালোকৰ এটা কথা চোৱা, তোমালোকৰ বহুপদৰ পৰা বহুতখিনি কুৱেশ্যনছ অহা দেখা যায় ছমহীয়া পৰীক্ষাত। গতিকে এই বহুপদ চেপ্টাৰটো তোমালোকে কনচেপচুৱেল প্ৰতিটো বস্তুৱে বুজিবলৈ চেষ্টা কৰিবা। আৰু স্কুলৰ যদি ক্লাছবোৰ তোমালোকে যদি বুজি নোপোৱা, তেনেহ'লে তোমালোকে মোক জনাই দিবা। তোমালোকক ধুনীয়াকৈ মই বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅ' মাধ্যমেৰে। মাত্ৰ আমাৰ এই চেনেলৰ লগত তোমালোক সংযোগ হৈ থাকা। এতিয়া তোমালোকে ইয়াৰ পৰীক্ষা আপডেট আৰু যিখিনি কমন কুৱেশ্যনছৰ তোমালোকে আপডেট পাই গৈ থাকিবা। এতিয়া তোমালোকে 2 নম্বৰটো চাব পাৰা। 2 নম্বৰ চাবা আৰু তোমালোকে 4 নম্বৰ চাবা। 4 নম্বৰকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা ঘৰত।
5 নম্বৰ উৎপাদক বিশ্লেষণ সেইটোতো চাবাই 6 নম্বৰ চাবা ইয়াৰ পিছত তোমালোকে 7 নম্বৰ 2টো চাবা 8 নম্বৰ তোমালোকে গোটেইকেইটা চাই থৈ প্ৰেক্টিছ কৰিবা ঘৰত 9 নম্বৰটো চাবা 9 10 11 12 ইয়াৰ ভিতৰত তোমালোকে এটাটো আহিবই এইকেইটা হৈছে কমন কুৱেশ্যনছ 13 1 2 এই কুৱেশ্যনছ কেইটা তোমালোকৰ অহা সম্ভাৱনা বহুত বেছি আছে এইকেইটা কুৱেশ্যনছ তোমালোকে মিছ নকৰিবা এইকেইটা তোমালোকে ধুনীয়াকৈ কমপ্লিট কৰিবা ইয়াৰ পিছত তোমালোকে চাব পৰা এই সাৰাংশখিনি তোমালোকে এৰি নিদিবা কাৰণ সাৰাংশৰ পৰা তোমালোকৰ বহুতখিনি বস্তু আহে কাৰণ আজিকালি উক্তি দাবী অহাটো তোমালোকে দেখিছাই গতিকে তোমালোকৰ আজি ইমানখিনিয়ে তোমালোকক ক'লোঁ যে তোমালোকে যদি বহুপদ চেপ্টাৰটো যদি বুজিয়ে পোৱা নাই বা তোমালোকে হৰণ কেনেকৈ কৰিব লাগে যে নাজানা মধ্যপদ বিভাজন যদি কেনেকৈ কৰিব লাগে নাজানা তাৰ ওপৰতো যদি ভিডিঅ' লাগে তোমালোকক মই দিবলৈ চেষ্টা কৰিম মাত্ৰ তোমালোকে ভালকৈ পঢ়ি যোৱা আৰু তোমালোকৰ এটা ভাল মাৰ্কছ যাতে গণিতত আহে তাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে কষ্ট কৰি যোৱা